জনাইছোঁ চাফাৰিজি প্ৰেজেণ্টছ বিহুৱতী বোৱাৰী ছিজন 2 আৰু এতিয়া আপোনালোকৰ চাগে চাব মন গৈছে কোনগৰাকী বোৱাৰী আহিছে নহয় জানো গতিকে মই আৰু বেছি পলম নকৰোঁ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী অৰ্থাৎ ৱাইল্ড কাৰ্ড এণ্ট্ৰি আৰু সেই বোৱাৰীগৰাকী হৈছে দুলীয়াজানৰ বোৱাৰী আপোনালোকে সকলোৱে চিনি পায় চালেই গম পাব কুইন কোঁৱৰ গতিকে মই কুইনক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ
প্ৰথমে বহুত বহুত শুভেচ্ছা। ধন্যবাদ বাইদেউ। কেনেকুৱা লাগিছে এয়া আমাৰ বিহুৱতী বোৱাৰীৰ মঞ্চ সম্পূৰ্ণ এটা বছৰ পিছত কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আৰু এই মঞ্চখন মানে আচলতে পাহৰিব নোৱাৰোঁ, সেইকাৰণে আকৌ আহিছোঁ। আৰু ইবাৰে কথা দি থৈ গৈছিলোঁ যে মই এবাৰ যদি নাপাওঁ নহয় আকৌ আহিম, সেইকাৰণে আকৌ আহিছোঁ এতিয়া। আমাৰো খুব ভাল লাগিছে আচলতে এইখন মঞ্চত তোমাক আকৌ লগ পাই খুব ভাল লাগিছে। খুব ধুনীয়াকৈ নাচিছা, বৰ ভাল। সঁচাকৈ আমাৰ বিহুৱা দলটো খুব ভাল পাইছে আচলতে, হয়নে? অঁ হয়নে? হয় হয় হয়, ইমান ধুনীয়াকৈ বজাইছে, সিহঁতি পগলা হৈ গৈছে। ইমান ভাল নাচনী এগৰাকী পাইছোঁ আমি, নহয় জানো? এতিয়া আৰু প্ৰতিযোগিতা যিহেতু সুধিব লাগিব আমাৰ বিচাৰকসকলৰ পৰা, নহয় জানো? হয়। কাক সুধিম প্ৰথমত? আপুনি যাক ভাল পায়, মন যায় মানে। আপুনি যাক ভাল পায়, মই আটাইকেইগৰাকীকে ভাল পাওঁ। ময়ো ভাল পাওঁ। বাইদেউৰ পৰাই ষ্টাৰ্ট কৰোঁ। বাইদেউ ধুনীয়া ন দেখিবলৈ? বাইদেউৰ পৰাই ষ্টাৰ্ট কৰোঁ। বাইদেউ? কুইন? হয় বাইদেউ। দেখিছা মৰমে আকৌ টানি আনিলে ন? হয় হয়। ভাল লাগিছে পুনৰবাৰ তোমাৰ এই মঞ্চখনত দেখি, সঁচাকৈ আমি খুব আপ্লুত, খুব ভাল লাগিছে। আৰু পৰিৱেশন সুন্দৰ হৈছে, খুব সুন্দৰ হৈছে পৰিৱেশন। ধন্যবাদ। আকৌ যে তুমি চেষ্টা কৰিম বুলি কৈছিলা নহয়, যদি সেইবাৰ নাপাওঁ আকৌ পিছৰ বছৰ মই নিশ্চয় আহিম, হয়নে? হয় হয়। গতিকে খুব ভাল লাগিছে। তোমাৰ পৰিৱেশন চালোঁ, তোমাক দেখিলোঁ, দেখিও ভাল লাগিছে আৰু তোমাৰ পৰিৱেশন চাইও ভাল লাগিছে। আৰু সঁচা বিহুৱাকেইজনে খুব ধুনীয়া বজাইছে। তোমাক মানে বিহুখন একদম যে পকি যায় নহয়, শেষৰ পৰা পুৰা বিহু পকাইছে আৰু পুৰা পকিছে। খুব ভাল লাগিছে। গতিকে তোমালৈ বহুত বহুত মৰম থাকিলে, শুভেচ্ছা থাকিলে। আৰু তোমাৰ মানুহজন ভালে আছে? ভালেই আছে। অঁ আহিছে? আহিছে? আহিছে। কুইনৰ মানুহজনৰ লগত অকণমান কথা পাতোঁ ৰিম্পী। একেবাৰে প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আকৌ আমাৰ বিহুৱতী বোৱাৰীৰ মঞ্চত। ধন্যবাদ। অলপ মানুহজন মুখত পোহৰ পোহৰ দেখিছোঁ দেই কুইন। আগৰ তুলনাত পোহৰ পোহৰ লাগিছে। স্বাস্থ্যটো ভাল হৈছে যেন লাগিছে মোৰ অকণমান। ভাল হৈছে। কুইনে চাগে খুব যত্ন লৈছে ন? হয়। পিছে আপুনি কুইনৰ যত্ন লৈছিলে নে নাই? নিশ্চয় লোৱা হৈছে আৰু তাই ভাল পোৱা প্ৰতিটো কামততো মই থাকোৱেই। অঁ হয়তো, কিমান মৰম চেনেহটো কম আছিলে নেকি? যোৱাবাৰ আমিতো গম পাইছিলোঁ ন? কিমান মৰম কৰে। আৰু তোমাৰতো শাহু মা ভালে আছে তেখেত? ভালে আছে। তেখেতো কম মৰম কৰিছিলে নেকি তোমাক? হয় হয়। দিয়া তোমালৈ বহুত বহুত মৰম চেনেহ যাচিলোঁ, শুভেচ্ছা জনালোঁ। আৰু বেলেগ বেলেগ ইটো আৰু পিছৰ পৰ্যায়বিলাকত আমি গৈ থাকিম। হয়। তোমাক দেখিম বুলিতো আশা ৰাখিমেই দেই। কিন্তু ইয়াতকৈ আৰু ভাল নাচিব লাগিব দেই কুইন। হয়। আজিও কিন্তু বহুত ভাল হৈছে দেই। বহুত বহুত ধন্যবাদ তোমালৈ। নমস্কাৰ কুইন কোঁৱৰ। নমস্কাৰ ছাৰ। আমাৰ প্ৰথম ছিজনত মঞ্চত কান্দি সকলোকে প্ৰথমগৰাকী বিহুৱতী আছিলে কুইন কোঁৱৰ। মোৰ শাহু শহু মানে বহুতেই মানে বহুত ভাল বুলি ক'ব লাগিব। ভাত পানী মায়ে বনাব, তথাপিও মোৰ মাইনাই বনালে, মোক মাইনা বুলি মাতে ঘৰত। মাইনাই বনালে এনেকেই কৰি দিয়ে। হয়নে? মনত আছেনে? হয় হয়, মনত আছে। সকলোকে আমাৰ গেষ্ট তেতিয়া সেইদিনা সম্ভৱ শ্যামন্তিকা আছিলে। হয়, শ্যামন্তিকা কুইন আছিলে। কোঁৱৰে সেইদিনা নিজেও কান্দিছে, শ্যামলেও কান্দিছে, চবেই কান্দিছে। আগে তুমিও বাকী পৰা নাছিলা, সকলোৱে কান্দিছিলে। কিন্তু শেষৰ দিনা প্ৰাইজ নোপোৱাৰ পিছতো একদম হাঁহি পেলাই ধুনীয়াকৈ ওলাই যোৱা বিহুৱতীগৰাকীও কিন্তু কুইন কোঁৱৰে আছে। মই এতিয়াও মোৰ মনত আছে, মানে ধুনীয়াকৈ ৰিজাল্টটো তুমি ঘোষণা কৰিলা, তথাপিও কিন্তু ধুনীয়াকৈ হাঁহি আছে। সুধোতে কৈছে আকৌ আহিম আৰু বছৰ। তাই যেনেকে হওক যিয়ে নহওক তাই সন্তুষ্ট। কুইন, এনি টাইম কুইন, সকলো সময়তেই কুইন। আৰু আজি পৰিৱেশনেও আকৌ এইটো বুজাই দিছে যে মই তেতিয়াও কুইন আছিলোঁ, এতিয়াও কুইন, পিছলৈও কুইনেই হৈ থাকিম। কোঁৱৰটোৰ লগত আছেই, কথাই নাই। ধন্যবাদ ছাৰ। গতিকে ভাল লাগিলে পৰিৱেশন চাই। আচলতে আপোনালোকৰ এই মন্তব্যখিনি শুনিবলৈ আহোঁ, মোৰ বহুত ভাল লাগে। এনেকৈ যেতিয়া কৈ দিয়ে নহয়, বহুত ভাল লাগে। নাই, এইটো ভগৱানে গুণ দিছে গাত। বিহু নাচটো দেখিলে সহজ লাগে, বা এনেকুৱা লাগে অসমীয়া মানুহ মাত্ৰে বিহু নাচিব। ইমান সহজ নহয়। আপোনালোকে যিধৰণে নাচে, সেনেকৈ নাচাটো সকলোৰে বাবে সম্ভৱ নহয়। ভগৱানে সকলোকে এইটো নিদিয়ে আকৌ। তাৰ মাজতে কিছুসকলক দিয়ে যিসকলে এনেকৈ এই NB নিউজে দিয়ে এনেকুৱা মঞ্চৰ জৰিয়তে একদম গৈ শিখৰ পায়গৈ। যিটো প্ৰথম বছৰতে আপুনি গৈ পেলাই পাইছিলেগৈ। কিবা পইণ্ট ইফাল এইটো প্ৰতিযোগিতাত 8 মিনিট সময়ত কিবা এটা থাকে, এইটো বেলেগ কথা। কিন্তু পাইছিলেগৈ।
প্ৰথম বছৰতে মই ভাবোঁ আপোনাৰ এই যাত্ৰা বহুত দীঘলীয়া হ'ব, একদম শেষৰ দিনালৈকে থাকিব। শেষৰ দিনাখনলৈ লগ পাম বুলি আশা ৰাখিছোঁ আৰু শুভেচ্ছা থাকিল, মনৰ আশা পূৰ্ণ হওক। ধন্যবাদ ছাৰ। আৰু কিবা যদি গণ্ডগোল শেষৰ দিনা হয়, যোৱা বছৰ নিচিনা হাঁহি হাঁহি যাব, আকৌ গালি চালি পাৰি থৈ নাযাব কিন্তু এতিয়া কৈ থাকোঁ। একো নাই, তাই তেনেকৈ যাব আৰু অহা বছৰ আকৌ আহিব। যদি যাব লগা হয়। শুভেচ্ছা থাকিলে পুনৰবাৰ দেই। ধন্যবাদ। ধন্যবাদ।